আমাৰ কংগ্ৰেছ দলৰ বাবে বৰ সুখৰ খবৰ যে আমি আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যিখন এই চৰকাৰে হহকা পিছলা কৰি বন্ধ কৰিব খুজিছিলে আজি আমি সকলোৱে একগোট হৈ অসমৰ মহিলা অসমৰ সকলো ৰাইজৰ স্বাৰ্থত সকলোৰে মত সাপেক্ষে আমাৰ অপজিশ্যন পাৰ্টিক এটা দায়িত্ব দিছিল বিভিন্ন সময়ত কৈছিল আন্দোলন হৈছিল আৰু আজি আমি আপোনালোকক ক'বলৈ গৌৰৱবোধ কৰিছোঁ যে আজি আমি চৰকাৰক বাধ্য কৰালোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় যোৰহাটৰখন আজি সদনত বাধ্য হ'ল তেওঁলোকক আমি আজি সদন অচলাৱস্থা কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন কৰি আজি চৰকাৰক বাধ্য কৰালোঁ যে বিশ্ববিদ্যালয়খন থাকিব আৰু এইটো থকাৰ কাৰণে চৰকাৰো যে একমত সেই কথাখিনি আজি পবিত্ৰ বিধানসভাত আজি কৈছে। কিন্তু এটা কথা আপোনালোকক আমি কওঁ যে আজি প্ৰাক্তন আমাৰ কংগ্ৰেছৰ দিনৰ শিক্ষামন্ত্ৰী আৰু আজিৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অৰ্ধসত্য কথাৰে কিছু কথা ক'ব লৈছিল সেইখিনি কথা আমি দিছোঁ যে মেণ্টৰ দিয়াৰ ক্ষেত্ৰত তেওঁ নিজে দিছে তেওঁৰ অফিচে দিছে দি পেলাই ফাইলৰো আধা কাগজ পঢ়ি আধা কাগজ নপঢ়ি পেলাই অৰ্ধসত্য দিছে সেইখিনি তেওঁ যে দিছে তেওঁৰ কমিশ্যনাৰে দিছে তেওঁক কপি দিছে সেই কথাখিনিৰ কাগজো আজি আমি উদাহৰণস্বৰূপে আজি আমি তেওঁ দিয়া অফিচৰ কাগজখন আমি অধ্যক্ষৰ জৰিয়তে সেই মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দিছোঁ যাতে তেওঁৰ কথা পুৰণা কথাবিলাক মনত পৰে।